নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। দেখিছে পূৰা সাজি কাচি ওলাইছোঁ একদম। ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ঘৰ গছপাৰ পৰা আহি চাপৰ মুখ পালোঁহি। এতিয়া যাবলৈ ওলাইছোঁ পূৰা সৰস্বতী পূজা, যিহেতু আজি কলেজ যাম, ভনীহঁতৰ স্কুলত যাম। চাই থাকক আজি দিনটো কি কৰি থাকোঁ। এইফালে মায়ে কৈ না এইবিলাক সৰুজনী একদম সময় নাই, বহুত দেৰি হৈ গ'ল। আছে আমাৰ হাই স্কুলখন দেই। ল'ৰা ছোৱালীবিলাক আহাই থাকা লুকাইছে। আমাৰ ফেমাছ কৰিডৰ প্ৰসাদ দিলে। প্ৰাচীন পত্ৰিকাখন চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে, মানে কি ক'ম আৰু। মানে ভাল লাগিছে, কিবা এটা ইউনিক নিচিনা লাগিছে যে, বহুত বেছি ভাল লাগিছে। আৰু এইফালে আমাৰ অসমৰ সম্পদ, এইফালে আমাৰ আকৌ কৰিডৰ দেই, এয়া অসমৰ সম্পদ আকৌ। ইয়াত ধুনীয়াকৈ মানে গুণোৎসৱত বনাইছিল চাগে দেই। এইখন আমাৰ ধুনীয়া স্কুলখন, ইয়াতে বহুত স্মৃতি আছে। এয়া ছাৰ বাইদেউসকলৰ ওচৰত গৈ আছিলোঁ আৰু সেৱা কৰিবলৈ, সকলোকে মাত দিলোঁ, ফটো উঠিলোঁ। এইখন হৈছে আমাৰ স্কুল, এখন আমাৰ হাই স্কুল দেই। এই পাৰ্টটো নতুনকৈ বনোৱা হৈছে, আমি নাপালোঁ। এই পাৰ্টটো নতুনকৈ বনোৱা হৈছে। স্কুলখন বহুত বেছি সলনি কৰিলে। ধুনীয়া স্কুলখন বহুত সলনি কৰিলে। বাই বাই। এয়া আকৌ ৰহা হায়াৰ ছেকেণ্ডেৰী স্কুল, ভনী বৰ্তমান তাতে পঢ়ে। তাইৰ লগতে তাহাঁতৰ স্কুললৈও গ'লোঁ। এয়া স্কুলখন চালোঁ, স্কুলখন ইমান ধুনীয়া। এতিয়া আমি ভনীহঁতৰ স্কুলত আহি গ'লোঁ, মানে ৰহা হায়াৰ ছেকেণ্ডেৰী। পূৰা আজি প্ৰথম আহিছোঁ দেই। প্ৰথম আহিছোঁ মানে এদিন আহিছিলোঁ, কিবা এটা কামত আহিছিলোঁ। আজি আকৌ সৰস্বতী পূজা বুলি আহিলোঁ। আমাৰ মেডাম, এজনীও মেডাম, মানে এজনী স্নেহা, এজনী আমাৰ সৰুজনী। এতিয়া স্কুলখন চাই আছোঁ, অলপ ভালে লাগিছে, বহুত মজা লাগিছে। এতিয়া আকৌ আমাৰ কলেজত যাম। তাৰপিছত স্কুলখন সম্পূৰ্ণকৈ চালোঁ, বহুত বেছি ডাঙৰ। আমি ভাবাতকৈ মানে আগতে সোমোৱা নাছিলোঁ ন, বহুত ভাল লাগিলে। আৰু বেলটো চাওকচোন ইমান ডাঙৰ, আৰু স্কুলখন ইমান চাফ চিকুণ, ভাল লাগিছে। এইফালে আমি সেৱা কৰি পূৰা ভনীহঁতৰ স্কুলৰ পৰা ওলাই দিলোঁ। আৰু এয়া আকৌ আমি কলেজলৈ বুলি আগবাঢ়িলোঁ দেই। এয়া আকৌ প্ৰথমে আমাৰ কলেজৰ সন্মুখতে থকা চুকল্পত সোমালোঁ। আজি ইমান বছৰ পঢ়িলোঁ, ফাৰ্ষ্ট ইয়েৰৰ পৰা BA কমপ্লিট কৰিলোঁ। আজি প্ৰথম সোমাইছিলোঁ। আৰু দেখিছেনে, আৰু স্কুলখনত ইমান ধুনীয়াকৈ পূজা পাতিছে। সকলোৱে মানে ক্লাছ 10ৰ ষ্টুডেণ্টবিলাকক মাতি আছিলে সেৱা কৰিবলৈ, যিহেতু এবাৰ মেট্ৰিক দিব। আৰু চাকি বন্তি ইমান ধুনীয়াকৈ জ্বলাইছে। এয়া আমি আকৌ সেৱা কৰি খাবলৈ আহি গ'লোঁ। এয়া আহি পাই গ'লোঁ আমাৰ মৰমৰ কলেজখন। এয়া দেখিছে ধুনীয়াকৈ সোমাব লৈছোঁ। সুন্দৰীবিলাক দেখিছেনে নাই? এয়া আকৌ আমি সেৱা কৰি প্ৰসাদ ল'লোঁ দেই। ইমান ভিৰ হৈ আছিলে। আমাৰ মৰমৰ ক্লাছটো দেই, কিবা সলনি হ'ব। এতিয়া আমাৰ কলেজত আহিলোঁ, মেমসকলৰ লগত ফটো চটো উঠিলোঁ। এতিয়া মানে এনেকৈ কথা ক'বলৈ মোৰ বৰ লাজ লাগে মানুহৰ আগত দেই। চব টাইমতে নহয় আৰু, মানে কেতিয়াবা এতিয়া চাওক চবেই ফটো উঠি আছে। সেইফালে খানা দানা চলি আছে দেই। আমি পূৰা ফটো উঠিলোঁ, এতিয়া যাংগে। বাই বাই। অঁ পখিলাটো এটা দেখিছেনে, পখিলা এটা আছে, কি ধুনীয়াকৈ কেতিয়াবা। এয়া আমাৰ কলেজৰ পূজা ভাগো ইমান সুন্দৰকৈ উদযাপন কৰা হৈছিলে। আমি সেৱা কৰিলোঁ, তাৰপিছত মেমসকলৰ লগত কথা পাতিলোঁ, ফটো উঠিলোঁ। তাৰপিছত এয়া আকৌ আমাৰ কলেজৰ ধুনীয়া জেগাখিনিলৈ আহিলোঁ। আহি তাৰপৰা কলেজৰ পৰা ওলাই আকৌ আমাৰ খুৰাজনৰ পৰা মিছল ল'লোঁ। এইফালে আকৌ আমাৰ কুশল, মোৰ মানে ভাইটি আৰু পৰিয়ালৰ, সি লৈ আহিলে। এইফালে আৰু মোৰ ভাইটি ভণ্টি আহি আছে। এতিয়া ঘৰলৈ গৈ আছোঁ। গাইছ, একদম পূৰা সৰস্বতী পূজা
আজি ধুনীয়াকৈ উপভোগ কৰিলোঁ। মোৰ ফুডটো কি বেয়া হৈ গ'ল আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, যিমান পাৰিলোঁ অকণমান দেখালোঁ, যদি কিবা ভুল হৈছে তো ক্ষমা কৰিব। আৰু দেখিছে পূৰা মালৈ পিছলৈ আহিছোঁ। এতিয়া মই আকৌ গছ পোৱা যাম। কিফালে এজন আহি পালেহিয়ে মোক নিবলৈ, এতিয়া মই যাম আৰু। আজিলৈ আহিছোঁ, বাই বাই, টাটা।